নমস্কাৰ, মোৰ নাম ৰাজীৱ দাস। তো বৰ্তমান মোৰ চেনেললৈ স্বাগতম জনাইছোঁ সকলোকে। তো বৰ্তমান আমি এতিয়া চলি আছে বৰষুণ বতৰত ইমানেই পানী বাঢ়িছে, য'তে ত'তে ঘৰ দুৱাৰ ৰাস্তা পদূলি সকলোখিনি উটুৱাই লৈ গৈ আছে। তো আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি বিশ্বনাথ চাৰিআলিৰ পৰা গৈ আছোঁ গহপুৰ। তো গহপুৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। ইমানেই পানী বাঢ়িছে যে ৰাস্তা পদূলি ঘৰ দুৱাৰ সকলোখিনি ভাঙি চিঙি চেচ কৰি দিছে। তো বৰ্তমান এইটো বৰষুণ বতৰত আমি দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশ্বনাথ চাৰিআলিৰ পৰা আহি পালোহি ঘাঁহিগাঁৱত এইখন দলঙৰ কাষত দেখিছে এইয়া মাটি খহি গৈছে আৰু পানীখিনি চাওক, পানীখিনিতো বহুত স্পীড চলি আছে। আৰু আপোনালোকে যে মই কেমেৰা সন্মুখত ইমান আপোনালোকে স্পীডটো ধৰিব নোৱাৰিব। যদি সন্মুখৰ পৰা চাই বহুত স্পীডত চলি আছে পানী, ইমানেই স্পীড চলি আছে। যদি ইমানকে স্পীড বেছি চলে তেন্তেহ'লে এই দলংখনৰ কাষদি মাটিখিনি গোটেইখিনি খহাই লৈ যাব। খহাই লৈ গ'লে কি হ'ব, সিটো চাইডেও খহাই কৰি গ'লে এইফালেতো যাতায়াত বন্ধ হৈ যাব। তো বৰ্তমান আমি ইটো চাইডৰ খিনি দেখাইছোঁ। চাওক, এইফালে এয়া খহি গৈয়ে আছে আৰু এইফালে হৈ যোৱাৰ কাৰণে এই ৰাস্তাটো বন্ধ কৰি দিলে আৰু বন্ধ কৰি সিফালৰ ৰাস্তাতে যাবলৈ দিছে। বৰ্তমান সিফালৰ ৰাস্তাটো আছিল বুলিহে, নথকা হ'লেতো গাড়ীখিনি ইয়াতে ৰখি থাকিবলগীয়া হ'ল। কিমান সময় ৰখিবলগীয়া হ'লে ঠিক নাই। বৰ্তমান এয়া দেখিছেই খহি গৈ আছে ইয়াৰ ভিতৰৰ ফালে, আৰু এইফালে এইটো ৰাস্তা বন্ধ কৰি দিছে। সিফালৰ ৰাস্তাটোদি অহা যোৱা কৰিছে। এইটো হৈছে নতুন ৰাস্তাটো আৰু সিফালৰটো হৈছে পুৰণা ৰাস্তা। এই ৰাস্তাটোদি গাড়ীখিনি অহা যোৱা চলি আছে আৰু যদি সিফালৰ ৰাস্তাটো হৈ যায় এইফালে এইটোও সহায় লৈ যাব পানীয়ে। বৰ্তমান বলক। আৰু এইটো হৈছে আপোনাৰ আহি বৰ্মাজানতো পানী বহুত বেছি। ইয়াৰ গছ চছ উঠাই দিছে আৰু দেখিছে নহয়, ইফালেও পানী সহায় নিছে মাটি, ইফালেও সহায় নিছে। আৰু যদি পানী এইফালেও বেছি বাঢ়ি যায় তেতিয়া এখন দলঙো উঠাই লৈ যাব পানীয়ে, যদি আজি ৰাতি আৰু বেছি বৰষুণ দি দিয়ে। ইয়াতে সকলোখিনি আছে। আৰু এতিয়া আমি আহি পালোহি গহপুৰত। এয়া দেখিছে ৰাস্তা বন্ধ হৈ আছে। বৰ্তমান গাড়ী মটৰ চব লাগি আছে। ৰাতিপুৱাৰ পৰা গাড়ী মটৰ ৰখি আছে, কাৰণ পানী বহুত বেছি হৈ গৈছে। আৰু পানীখিনি বেছি হৈ যোৱাৰ লগে লগে এইফালে যে লোড গাড়ীবিলাক পাৰ হৈ যায়, তো দলংখনৰ মাটিখিনি বেছি খহি যাব আৰু খহি যোৱাৰ লগে লগে সকলোখিনি যাতায়াত বিচ্ছিন্ন হৈ পৰিব। তো বৰ্তমান ইয়াত দেখিছে ট্ৰাক গোটেইখিনি ইয়াতে কিমান সময় পৰা ৰখি আছে ঠিক নাই, ৰাতিপুৱাৰ পৰাই ৰখি আছে বোলে। তো বৰ্তমান মই এইখিনিতে ৰখি পেলাই এইফালে চাইডৰখিনি চাই লওঁ। এয়া গাড়ীবিলাক ৰখিয়ে আছে, এয়া চব নাইটত অহা গাড়ী যেন লাগিছে। তো বৰ্তমান এইফালে ট্ৰাক সকলোখিনি ৰখি আছে। আৰু এইটো দেখিছে এইফালেও গোটেই সেইয়া পানী চাপ্লাইটোৰ ওচৰত গোটেই পানী বাঢ়ি আছে আৰু লগতে দেখিছে মানুহ একঁকাল পানী। আৰু এইটো হৈছে গহপুৰৰ যোনটো ষ্টেট বেংকৰ কাষত যোনটো তলদি অহা যোৱা কৰে, সেই ৰাস্তাটোতো পানী বহুত বেছি হৈ গ'ল। এই বাঁহ দি থৈছে, বাঁহ দি দিয়ে মানুহবিলাক অহা যোৱা কৰিছে। এইটো হৈছে ষ্টেট বেংকৰ কাষৰ ৰাস্তাটো। যোনটো ৰাস্তা আছিল সেইটোদি পানী বৈ গৈছে। কি যে হ'ব, ইমানেই পানী বাঢ়িছে। এইফাল দিয়ে যিটো মানুহে তলদি অহা যোৱা কৰে, ওপৰতো অহা যোৱা কৰিব নোৱাৰে, তলদি অহা যোৱা কৰে। গতিকে সেইটো ৰাস্তাত পানীয়ে হৈ গ'ল। সেইটো পাছলৈ যদি নলা হৈ যায় চেচেই আৰু। আকৌ এইখিনি এখন দলং বহাব লাগিব মানুহ অহা যোৱা কৰিবৰ কাৰণে। আৰু এয়া দেখিছে গাড়ী এইফালে যান জঁট লাহে লাহে আপোনাৰ গাড়ীবিলাকক যাবলৈ দি আছে বৰ্তমান কম পৰিমাণে। আৰু যদি বেছি পানী বাঢ়ি যায় তেতিয়াহ'লে এইটো ৰাস্তা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। গহপুৰত শুনিলে মাইক লৈ পেলাই সকলোকে এলাউন্স কৰি থকা হৈছে, যাতে যিসকল মানুহ পানী অলপ সোমাই আছে সকলোকে ওখ ঠাইত থাকিবৰ কাৰণে অনুৰোধ জনাইছে। আৰু এই গছজোপা দেখিছে, ইয়াত ল'ৰা মানুহ কেইটামান বহি আছে গছজোপাত তলত, কিন্তু পানী বহুত বেছি। আৰু ইমানে ভয়াৱহ হৈ আছে যে গছজোপা পানীয়ে উটুৱাই নিলে সিহঁতৰ কি পৰিস্থিতি হ'ব। তো বৰ্তমান মই জুমটো কম কৰি দিছোঁ, চাই লওক এচক পানীৰ তলত কিমান পানী। আৰু এই গছজোপা বেছি সময় নালাগে, কাৰণ এই গছজোপা উটুৱাই নিবলৈ কম সময়তে গছজোপা উটুৱাই নিব। পানীৰ ধাৰ এইটো সোঁত দেখিছে কিমান স্পীডত আছে। এই গছজোপা বেছি সময় নালাগে, উটুৱাই নিবই। যিসকল তাত গছজোপাত বহি আছে সিহঁতসকলে বিলাই কি হ'ব। সিহঁতি বাচিবৰ কাৰণে গছজোপা ওপৰত উঠিছে, কিন্তু গছজোপা দেখিলে গছজোপা আধা সহায় নিলে। তো গছজোপা উঠিয়ে যাব। এতিয়া আপোনালোকে চাই থাকক, গছজোপা উঠিবই, বেছি সময় নালাগে আৰু উঠি যাবই। চাওক এইয়া গছজোপা দেখিছেনে, আধা বেকা হৈয়ে গ'ল। কিন্তু এই ল'ৰা ছোৱালীকেইটা তাতে আছে, মোবাইলত ইমান মানে জুম কৰিব নোৱাৰি আৰু। চাওক এই গছজোপাৰ কাষত দেখিছে নহয় কিমান ফুট দ হৈ গৈছে। গছজোপা নিশ্চয় উটুৱাই নিবই। আপোনালোকে চাই থাকিব, তাত ল'ৰা ছোৱালী, তাত মানুহ ল'ৰা কেইটামান আছে।
এইয়া দেখিলে নে গছজোপা অঁতৰাই নিলে না চাওক এইজোপা গছজোপা চাওক মই কৈছিলো না গছজোপা অঁতৰাই নিব বুলি এই 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 দেখিছে ল'ৰা ছোৱালী কেইটামান দেখিছে দেখিছে এই 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 চাওক এই চাওক বচাবৰ কাৰণে চাওক 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 দেখিলে কিমান ভয়াৱহ পানী চলি আছে কিমান স্পীড ইয়াতে গহপুৰত এয়া বৰ্ড ৰেডি কৰি দেখুৱাইছে NDRF SDRF যাতে যিসকল পানীৰ মাজত আছে আবদ্ধ হৈ আছে সেইসকলক উদ্ধাৰ অভিযান চলি আছে বৰ্তমান আৰু এয়া গহপুৰৰ দৃশ্য দেখিছে যিখন আপোনাৰ গহপুৰত ডেইলি বজাৰ বহে সকলোতে পানী বাঢ়ি গৈছে আৰু ডেইলি বজাৰ এয়া গোটেই একাটোৰ পানী হৈ গৈছে জেগাই জেগাই এককাল হৈছে জেগাই জেগাই এডিঙি হৈ গৈছে আৰু সেইটো চাইডেও উদ্ধাৰ অভিযান চলিয়ে আছে আৰু এয়া পানী দেখিছে যদি ৰাতিৰ ভিতৰত আৰু বেছি বৰষুণ হৈ যায় আৰু সিফালে এইখন বৰ্ড দেখিছে সিফালেও এখন চলি আছে ৰাতিৰ ভিতৰত যদি বেছি বৰষুণ হৈ যায় তেন্তেহ'লে আৰু ভয়াৱহ পৰিস্থিতি হ'ব পাৰে এয়া গহপুৰৰ দৃশ্য আপোনালোকক দেখাই আছো যিখন আপোনাৰ চট্ৰং নদী বুলি কয় চট্ৰং নদীৰ কাষত এয়া আপোনাৰ দেখিছে কেনেকে বৰ্ডত পানী আনি থকা হৈছে পানী বাঢ়ি গৈয়ে আছে আৰু যদি ৰাতিৰ ভিতৰত আৰু বেছি বৰষুণ হৈ যায় তেন্তেহ'লে এই ৰাস্তাটো উটুৱাই নিবৰ কাৰণে বেছি সময় নালাগিব আৰু যিখন দলঙেদি পানীখিনি পাছ হৈ আছে সেইখন দলঙো আপোনালোকক নিশ্চয় দেখাম মই আৰু এয়া দেখিছে বৰ্ডত মানুহ আনি আছে NDRF আৰু ৰাতিপুৱাৰ পৰা NDRF SDRF সকলোখিনি ইয়াতে অভিযান চলি আছে আৰু আগতো আপোনাৰ পানী বাঢ়িয়ে আছে আমি ইফালে দৃশ্য দেখাই আছো আৰু ইফালে আপোনাৰ গহপুৰৰ পৰা যোনটো ডেনুৰা কামদেৱাল সেইটো চাইডে আমি যোৱাই নাই সেইটো চাইডে দেখাম পৰিস্থিতি কি হৈ আছে বৰ্তমান এনেকৈ কৈ ৰাতিপুৱাৰ পৰা অভিযান চলি আছে যাতে কাৰো যাতে একো প্ৰব্লেম নহয় সেই বিষয়ে আপোনাৰ ইয়াতে NDRF অভিযান চলি আছে সকলোখিনিকে যাতে সকলোখিনি ভালে কুশলে থাকিব পাৰে বা বাচিব পাৰে আৰু ইফালৰ পৰা অৰুণাচলৰ বেছি দূৰ নহয় অৰুণাচলৰ পৰাও পানী পাহাৰৰ পৰা পানী বাঢ়ি আহি ক'ৰবাত এৰি দিছে নেকি সেইটো সন্দেহ যে ইমানেই পানী বাঢ়িছে অকল ইয়াতে এই গহপুৰতে বুলি নহয় বহুত জেগাতে পানী বাঢ়িছে তো বৰ্তমান আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু ইফালে আপোনাৰ গাড়ী মটৰ বন্ধ হৈ আছে গহপুৰতে গাড়ী মটৰ বন্ধ হৈ আছে কাৰণ দলংখনৰ ওপৰেদি লোড গাড়ী পাৰ হৈ গ'লে আৰু আমি দেখাই আছো এইখন দলং এয়া দলংখন আপোনাৰ ফকলেন JCB লগাই পেলাই দলংখনৰ কাষত আপোনাৰ যাতে ৰাস্তাটো খহি যাব নোৱাৰে সেইকাৰণে বস্তা লোহাৰ টিন এনেকৈ লগাই দিয়া হৈছে আৰু ইফালে যদি এইখিনি লগাই নিদিলে হয় নিশ্চয় দলংখনৰ কাষতে গোটেইখিনি সহায় লৈ গ'লে দলংখন উঠি গ'ল হয় আৰু উঠি যোৱাৰ লগে লগে সকলোখিনি যাতে